হেল্ল' গাইজ, মোৰ নাম ৰাজশ্ৰী। মোৰ চেনেল আছামিজ গাৰ্ল হাৰ্চিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া দিনৰ 1 মান বাজিছে আৰু মাহী আৰু মই দুইজনীয়ে মেখেলা চাদৰ পিন্ধি একদম ৰেডি হৈ লৈছোঁ। ক'ৰবাত মাহীয়ে বোলে মোক ফুৰিব লৈ যায়। এয়া মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। মই ভাবিলোঁ অকলে ফুৰিব যোৱাতকৈ আপোনালোককো মোৰ লগত লৈ যাওঁ, গতিকে ভিডিঅ'টো আগলৈকে চাই থাকিব আৰু ব'লক ফুৰি আহোঁ। ক'ত গৈছো মই নাজানো দেই, তাক গৈহে গম পাম যে গৈছো ক'ত। মাহীয়ে কোৱা নাই এতিয়ালৈকে ক'ত যাম। ছাৰপ্ৰাইজ বোলে। ইয়াতে আমি আজি আহিছোঁ মেচকছাৰীৰ পঞ্চবাৰ্ষিক প্ৰতিষ্ঠা দিৱসলৈ। ইয়াত মাহীক নিমন্ত্ৰণ জনাইছিলে, গতিকে মাহী মোকো লগতে লৈ আহিলে। আমি অলপ আহি পোৱাত পলম হ'ল, তেওঁলোকৰ নিয়মবোৰ আমি ভালকৈ চাবই নাপালোঁ। এতিয়া শোভাযাত্ৰা হ'ব। হেৰি মানুহ আছে, নেপালীও আছে ন? কি কৰি খাই এয়া? ভাজি খাই আকৌ এই জাপাং পোক সেই ডাঙৰটো এই লিংক কৰি। ইয়াত পূজা কৰিলে ন? আমি আহি পোৱাত অলপ পলম হ'ল। আমি যদি অলপ সোনকালে আহিব লাগিছিলে, তেতিয়া আমি হয়তো তেওঁলোকৰ নিয়মবোৰ ভালকৈ দেখি পালোঁ হয়। ইয়াত কি কৰিছে? আমাক কুকু দাদাই পলু আনি দিছে খাবলৈ। পলু খাই কোনে কোনে ভাল পায় মোক কমেণ্ট কৰি ক'বচোন। ইয়াতে আহি লগ পালোঁ সেই ধুনীয়া ছোৱালীজনী। পাছত গম পালোঁ যে তাই মোৰ কাজেনেই হৈছে। ভাল লাগিলে তাইক লগ পাই। এইবিলাক বুফে চিষ্টেম টাইপ। এতিয়া দিনৰ 3টামান বাজিছে আৰু ৰাতিপুৱাৰ পৰা ঘৰৰ কোনো খাই অহা নাই। চ' এতিয়া চবৰে ভোক লাগিছে ন। চ' যোনে যেনেকৈ য'ত পাইছে তেনেকেই খাই দিছে আৰু এতিয়া আমাৰো বহুত ভোক লাগিছে। আমিও একো খাই অহা নাছিলোঁ, গতিকে আমিও এটা ক'ৰবাত জেগা এটা চাওঁ খাবৰ কাৰণে। ব'লক আমিও খাই লওঁ। অ'কে, আমাৰ কাৰণে স্পেচিয়েল কোটা, আমাৰ কাৰণে স্পেচিয়েলি জেগা এটা উলিয়াই দিছে আৰু টিকুদাই। পাইছে দেই মাহীয়ে। আইটেম বহুতকেইটাই আছিলে, কিন্তু আমি বেছি বিচৰা নাই। চব্জি তব্জি আমাক নালাগে, আমি গাহৰি মাংস আৰু মাটি দালি দিয়ে ভাত খাম বুলি ক'লোঁ। মইতো মাটি দালিও নাই লোৱা, মাহীহঁতে মাটি দালি লৈছে। গাহৰি মাংস একদম মজা বনাইছিলে, কিন্তু এতিয়া খাই লওঁ আমি। আৰু ইয়াৰ পাছতে আমাৰ সভাৰ উদ্দেশ্য ব্যাখ্যাৰ কাৰণে আমি আগবাঢ়িব বিচাৰিছোঁ। আজি আমাৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস। আমি এদিন দুদিন কৰি এবছৰ দুবছৰ কৰি 2007 চনত জন্ম লাভ
ভাল লাগিলে ন আজি এতিয়া আমি ঘৰলৈ বুলি আহি আছোঁ আৰু তাত এতিয়া প্ৰগ্ৰেম চগ্ৰেম আৰু হৈছে আমি নাচালোঁ এতিয়া আমি ঘৰ পালোহি মইতো চেঞ্জ কৰি ল'লোঁ এতিয়া মাহীয়ে চেঞ্জ কৰিছে আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু নহ'লে বহুত বেছি দীঘল হৈ যাব যিটো মই একদম বিচৰা নাই গতিকে ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে গতিকে বাই বাই